মজাৰ ধৰিছে পানী খাই দে Hello everyone, welcome back to our YouTube channel, মই বুকু আৰু মই হিয়া আৰু আজি আমি আহিছোঁ টিভি টাৱাৰত থকা দাদা ফুচকাত আৰু দাদা ফুচকাটো আপোনালোকে জানেই টিভি টাৱাৰত যোনে আহে তাহাঁতে দাদা ফুচকাৰ কথা ভালকৈ জানেই ইয়াতে ডোচা বহুত কম দামতে পোৱা যায় ডোচাৰ লগতে বিৰাট ধুনীয়া ধুনীয়া খানা পোৱা নাই যেনে পাস্তা তাৰপিছত আৰু ইডলি চাম্বাৰ এইবোৰ গোটেইবোৰ পোৱা যায় ম'ম'জ এইবোৰ বহুত কম দামতে পোৱা যায় আৰু দহি ফুচকাৰ কাৰণে বহুত ফেমাছ হয় ইয়াতে আৰু আমি আজি কিবা কিবি বহুত ট্ৰাই কৰিম তো ভিডিঅ'টো চাই থাকক আমাৰ লগত ইয়াৰ মাহলটো চাওক ইমান মানুহ ৰখি আছে দেখিছে চবেই কিবা নহয় কিবা খাই আছে এইখন হৈছে ম'ম'ৰ মেনিউ আৰু ইফালে আছে কি আছে এখন পুচকাৰ মেনিউ দেখিছে ৰেটবোৰ বহুত কম হয় দহি পুচকা অনলি 30 rupees আৰু 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 ইফালে কি আছে ইফালে আছে পাও ভাজি বাৰ্গাৰ চিকেন বাৰ্গাৰ এইবোৰ চব আছে জুচ আছে কম দামবোৰ বেছি নহয় আৰু ইফালে আছে চাওমিন ৰোল এইবোৰ আছে আৰু ইফালে ডোচা মছলা ডোচা এইবোৰ চব আছে আৰু ইফালে আমাৰ ডোচা বনি আছে এতিয়া আমি অৰ্ডাৰ কৰিছিলোঁ মছলা ডোচা আৰু চাওঁ এতিয়া কেনেকৈ বনাই ডোচা বহুত ডাঙৰকৈ বনাইছে ডোচাখন তেল দিছে এতিয়া আলু দিব চাগে বনাই পিঁয়াজ দিলে জলকীয়া তাৰপিছত এতিয়া আলু দিছে মছলাখিনি ধুনীয়াকৈ কৰি থৈ দিছে আগতে আৰু বাদাম চাদাম পূৰা ভৰ্তি হৈ আছে ডোচা ৰেডিয়ে হৈ গ'ল খাম এতিয়া গৰম গৰম ডোচা ক্ৰিস্পি ক্ৰিস্পি হৈছে আমাৰ ডোচা আপোনাৰ দুটা না চাহ উতলি আছে চাহ উতলি আছে লৈ ল লৈ ল ঠাণ্ডা আপোনালোকৰ দোকানখন কেতিয়াৰ পৰা বহাইছে ইয়াতে আচলতে আমি এনেই বাহিৰত ব্যৱসায় কৰি আছিলোঁ থলুৱা হয় আমি ইয়াতে থলুৱাই হয় এতিয়া মানে ইফালে ইফালে যাব নোৱাৰোঁ কৰোণা সংকটৰ কাৰণে নিজকে অলপমান ভাবিলোঁ কি ইয়াতে মই এটা সৰুকৈ ব্যৱসায় মানে ফাষ্টফুডৰ আৰু লগতে মানে ফুচকা অলপ কিবা বেলেগ টাইপত হাইজেনিক টাইপত বনাম চবেই ফুচকাখিনি হাতেদি মানে হেৰি কৰাখিনি খাই ইমান এটা ভাল নাপাওঁ মই নিজকে ভাল নাপাওঁ এতিয়া আমি অলপ হাইজেনিক টাইপত মানে ফুচকাটো বনাই আছোঁ দহি হয় বহুত চাব হাইজেনিক গোটেইখিনি হাইজেনিক হয় এইটো ৰোড ছাইডে হয় ৰাস্তাত কিবা এটা লোকেশ্যনটো হয় আপোনাৰ এইপিনে GMC কাহিলীপাৰা ৰোড আপুনি GMC দি আহিব পাৰে টিভি টাৱাৰ পাব টিভি টাৱাৰৰ পৰা ডাউনত নামি আহিলে আপুনি এইটো লোকেশ্যন পাব আৰু ইফালে আপুনি গণেশগুৰিৰ ফালৰ পৰা আহিব পাৰে সৰ্বশিক্ষাৰ ওপৰেদি আহিব পাৰিব আটাইখিনি স্পেচিয়েলে চব ভালকৈ দিওঁ যিহেতুকে চব বস্তুৱে স্পেচিয়েলে পাব এইটো নহয় যে 30 হয় ডোচা ফেমাছ ডোচা আপোনাৰ বাটাৰ মছলা ডোচা আছে বাটাৰ মছলা ডোচা ফেমাছ তাৰপিছত মছলা ডোচা প্লেইন ডোচা আৰু দহি ফুচকা প্লেইন ফুচকা তাৰপিছত আপোনাৰ মলাই ফুচকা যিখিনি পাব আপুনি খুব ধুনীয়া পাব খাই পেলাই চালে আপোনালোক গম পাব হয় হয়
ঠিক আৰু আছে লগতে আপোনালোকলৈ হেৰি থাকিল আৰু আহিব মাজে মাজে ঠিক আছে আমিতো আহিয়ে থাকোঁ হয় এতিয়া আমাৰ নেক্সট আইটেম পাও ভাজি পূৰা পথৰত বনাই আছে মছালাটো বনাব এতিয়া পূৰা তেল দি লৈছে একদম তেল দিয়া ষ্টাইলটো ভাল লাগিছে মছালা দিলে খাব মন গৈছে মোৰ পৰিয়ে গ'ল ৰেডি হৈ গ'ল আমি মছালা দোচা আৰু পাও ভাজি অৰ্ডাৰ কৰিলোঁ আৰু আমাৰ খানা আহি পালে এইটো চাইডে দেখিছে কিমান ধুনীয়াকৈ বহা জাগা ৰাখি থৈ দিছে দেখিছেনে তাতে আমাৰ খানা আছে আৰু আমি অকণমান পাছত সেয়াও ট্ৰাই কৰিম দহি ফুচকা ট্ৰাই কৰিম এতিয়া এইটো আমি খাই লওঁ পাছত জনাই আছোঁ এতিয়া এটা দোচাৰ বাইট ল'ম মিডিলৰ পৰা ছিঙিছোঁ যাতে আলুখিনি ওলায় দেখি পুৰা টেম্পটিং হৈ আছে বহুতে ভাবিছে চাগে মিডিলৰ পৰা ছিঙিছোঁ খাব নাজানে নহয় উল্টাব নোৱাৰি মানে ভিতৰত বহুত আলু লগাই দিছে ল'লোঁ খাম এতিয়া বহুত বেছি ভাল লাগিছে ক্ৰাঞ্চি হয় দোচাখন এইটোও খাইছোঁ অকণমান চাম্বাৰ মই ট্ৰাই কৰোঁ খুৱাই দিছে মোৰ মতে জ্বলা হয় চাম্বাৰটো জ্বলা হয় আৰু দোচাখনৰ টেষ্টটো কেনেকুৱা লাগিছে ৱৰ্ড নাই আৰে 50 ৰুপিজৰ দোচা হয় এখন আৰু 50 ৰুপিজৰ দোচা গুৱাহাটীত এনেকুৱা নাপায় আৰু ইয়াতে যিমান দোচা আছে আমাৰ গুৱাহাটীত চব 150 130 120 এখনে শ্বিলঙত আছে শ্বিলং বোলে শিলপুখুৰীত আছে চৰি ভুল হৈ গ'ল এখন আছে শিলপুখুৰীত এইখনত অকণমান কমত পায় কিন্তু এখন 50 ৰুপিজত একদম আৰু চাইজটো দেখিছে নাই চাইজটো মই দেখাই আছোঁ আকৌ এবাৰ 50 ৰুপিজত ইমানখন দোচা মোৰ হাতখন চাওক দুখন হাত ডাবল হেণ্ড মোৰতো 3খনমান হ'ব তো বহুত ভাল হয় দোচাখন আৰু ইভেন চাটনিটো যোনটো চাটনি থাকে এইটো নাৰিকলৰ চাটনি হয় নেকি তো সেইটো বহুত ভাল লাগিছে বাকী এবাৰ ট্ৰাই কৰিম আমি পাও ভাজি ট্ৰাই কৰিম এইটো পাও ভাজি ট্ৰাই কৰিম এতিয়া অকণমান নেমু চেপি লওঁ পাও ভাজি যে কিমান দিন খোৱা নাই ন গুৱাহাটীত য'তে ত'তে নাপায় গুৱাহাটীত নাপায় ন য'তে ত'তে নাপায় আৰু পালেও ইমান খাচ নহয় এইটো ট্ৰাই কৰি চাওঁ তেতিয়া গম পাম কেনেকুৱা চাওঁ গুৱাহাটীত কেনেকুৱা দেখিটোতো ভাল ভালে লাগিছে জল্দি কৰ মই হাতখন গোটেই টেঙা টেঙা হৈ থাকিব বাইকটো দেখা খাই দিওঁ এতিয়া এইটো পাও ভাজি বাইট ট্ৰাই কৰোঁ ভাল লাগিছে সঁচাকৈ ভাল লাগিছে নেমু চেপিটাৰ কাৰণে আৰু বেছি ভাল লাগিছে ন আৰু বাটাৰ ফিলটো এইটো পূৰা ফেভৰেট বনোৱা দেখাইছোঁ মই পূৰা বাটাৰত বনাইছে ওপৰে ভিতৰে বাহিৰে মানে গোটেই বাটাৰ এইটো বাটাৰ লাগিছে ভাল লাগিছে মই আকৌ মইতো খায়ে আছোঁ খাওঁ হা বহুত বেছি ভাল হয় আৰু ইয়াৰ দহি ফুচকাটো আৰু বেছি ভাল হয় ইয়াৰে ফেমাছ হয় দহি ফুচকা ইয়াৰে ফেমাছ তো এতিয়া দহি ফুচকাও খাম তো
আৰু এইটো ফিনিছ কৰি লওঁ তাৰপিছত দেখাই আছোঁ এয়া আমাৰ দহি ফুচকা বনাই আছে এতিয়া দেখিছে কিমানবোৰ ইনগ্ৰিডিয়েণ্টছ সোমাই আছে ভিতৰত আৰু দিয়ে আছে তো মিঠা চাটনিটো এইটোৱে আৰু যি নহয় দহি ফুচকাৰ মেইন ইনগ্ৰিডিয়েণ্ট দহি ভিতৰৰ এইবিলাক নিদিলে কিন্তু দহি ফুচকাৰ ইয়াতো ভাল নালাগিব কিন্তু এইটো মেইন হয় ন কাজুটো একদম ফিনিচিঙত দিলো তো আমাৰ অলমষ্ট ৰেডি ফাইনেলি আমাৰ দহি ফুচকা আহি গ'ল বহুত ষ্ট্ৰাগলৰ পিছত কাৰণ মানুহ বহুত আছিল লাইন লাগি থাকে দহি ফুচকা খাব এতিয়া মানুহ কমিছে আৰু আমি এতিয়া পাইছোঁ এতিয়া খাওঁ আৰু খাওঁ দেই দাইদক নধৰিব আৰু চিয়াৰ্ছ মুখত ফ্লেভাৰ্ছ ব্ৰাছ হৈ থকাৰ নিচিনা লাগিছে মিঠা টেঙা জ্বলাটো অলপমান বেছি হ'ল কিন্তু ভাল লাগিছে ছুটি গৈছে মোৰ আৰু খাই দিওঁ মই কথা কৈ নিদিওঁ তই কৈ থাক খাই লওঁ তাৰপিছত কম দেই চিকেন পকৰা ট্ৰাই কৰিম এতিয়া এইটো হ'ল চিকেন পকৰা যোনটো আমাক কমপ্লিমেণ্টাৰী দি আছে এতিয়া মাৰিব পাৰিছা আপোনালোকৰ চিকেন পকৰাটো আমাৰ চিকেন পকৰা ৰেডি হৈ গ'ল আমি চিকেন পকৰা ট্ৰাই কৰিম এতিয়া যোনটো কমপ্লিমেণ্টাৰী দিছে আমাক এতিয়া তো খাই চাম মই এনেকৈ খাই দিম মই খাম এখন বস্তু দেখাই দিওঁ কৰ্ণফ্ল'ৰ নাই দেখিছে নাই পুৰা চিকেনটোত ডাইৰেক্ট সেয়া কৰিছে চিকেনটো আছে কালাৰ মিক্স কৰি মানে সেয়া কৰি দিছে ভাজি দিছে ন' কৰ্ণফ্ল'ৰ তো দেখিয়ে কি দেখাই আছোঁ তো এইটো ফুল প্লেট 100 হয় হাফ প্লেট 50 ৰুপিজ এইটো বাৰু আমি এনেই খাই আছোঁ কিন্তু বহুত টেষ্টি হয় তো আহিলে এইটো ট্ৰাই কৰিব পাৰে আৰু আমাৰ ভিডিঅ'জবোৰ এনেকৈ চাই থাকিব আৰু বহুত কমেণ্টছবোৰ পাই আছোঁ ভাল তো ভাল লাগিছে আৰু সেই আৰু আমাক ছাপোৰ্ট কৰিব মৰম দি যাব লাইক কৰিব সদায় মৰম দি যাব আমাক ছাবস্ক্ৰাইব কৰিব মৰমটো দিবই তেনেকৈ দিব আমাক মৰম বাই বাই